নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে নিতৌ খবৰসমূহ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ভোট চুৰিৰ পিছত মোদী চৰকাৰৰ বিৰুদ্ধে আন এক ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ। বৃহৎ কেলেংকাৰী অভিযোগ আনিলে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। গ্ৰেট নিকোবৰ প্ৰকল্পক লৈ মোদী চৰকাৰে বৃহত্তম কেলেংকাৰী কৰাৰ অভিযোগ। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত এই প্ৰকল্পই লাভান্বিত কৰিব আদানীক। 12,000 কোটি টকা ব্যয়েৰে নিকোবৰ দ্বীপত নিৰ্মাণ কৰা হ'ব বিস্তৃত নগৰীয়া এলেকা, য'ত থাকিব আন্তঃৰাষ্ট্ৰীয় বন্দৰ, গ্ৰীণফিল্ড বিমানবন্দৰ আৰু শক্তি প্ৰকল্প। ৰাহুল গান্ধীৰ মতে ইয়াৰ বাবে ধ্বংস কৰা হ'ব 160 বৰ্গ কিলোমিটাৰ বৰষাৰণ্য। এয়া উন্নয়ন নহয়, দেশৰ সম্পদ লুট কৰাৰ বৃহৎ কৌশলহে। সেই অৰণ্যত বাস কৰা জনজাতীয় লোকসকলক উচ্ছেদ কৰিব চৰকাৰে। প্ৰকৃতিৰ ভাৰসাম্য বিঘ্নিত কৰি এনে উন্নয়নে বিপৰ্যয় নমাই আনিব। দ্বীপটোত উপস্থিত হৈ ৰাহুল গান্ধীৰ বিশেষ ভিডিঅ' বাৰ্তা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, অসম পশ্চিম বংগত চলিব বিজেপিৰ যাদু। তৃতীয়বাৰলৈ দিছপুৰৰ গাদীত বহিব গেৰুৱা বাহিনী। অসমৰ ৰাজনৈতিক ভৱিষ্যতক লৈ ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ নিৰ্বাচনী সমীক্ষা। পুনৰবাৰ সংখ্যাগৰিষ্ঠতা লাভেৰে অসমত শাসনলৈ আহিব বিজেপি। এক্সিট পোলৰ তথ্য দিছে বিজেপিয়ে পুনৰ অসমত চৰকাৰ গঠনৰ ইংগিত। পূৰ্বতকৈ আসন বেছিকৈ লাভ কৰিলেও কংগ্ৰেছে এইবাৰো উপনীত হ'ব নোৱাৰিব লক্ষ্যত। পশ্চিমবংগত এইবাৰ মমতাৰ দুৰ্গ খহাৰ ইংগিত দিলে নিৰ্বাচনী সমীক্ষাই। গেৰুৱা বাহিনী পদুম ফুলৰ যাদুৱে কাম দিব নেকি পশ্চিমবংগত? তামিলনাডুৰ ৰাজনৈতিক সমীকৰণ সলনি কৰিব নেকি অভিনেতাৰ পৰা নেতালৈ ৰূপান্তৰ হোৱা বিজয়ীৰ জনপ্ৰিয়তাই? এইবাৰ বিজয় থালাপতিৰ টিভিকেৰ নেতৃত্বত তামিলনাডুত চৰকাৰ গঠনৰ ইংগিত দিলে এক্সিট পোলে। কেৰালাৰ ৰাজনৈতিক পৰিৱৰ্তনৰ ইংগিত দিয়া নাই এক্সিট পোলে। পুডুচেৰীতো কংগ্ৰেছ বিজেপিৰ মাজত ভোট যুদ্ধই এইবাৰ চমক সৃষ্টি কৰাৰ ইংগিত নিৰ্বাচনী সমীক্ষাৰ। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা পোহৰলৈ। ভয়াৱহ পথ দুৰ্ঘটনাত নিহত 15জনকৈ শ্ৰমিক। দুৰ্ঘটনাত পতিত শ্ৰমিক কঢ়োৱা পিকআপ ভান। ডিভাইডাৰ পাৰ হৈ স্কৰ্পিঅ'ত খুন্দা শ্ৰমিক কঢ়োৱা বাহনখনৰ। নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰে শ্ৰমিক কঢ়োৱা বাহনখন। মৃতকৰ ভিতৰতে আছে দুটাকৈ কণমানিও শিশু। 30 জনৰো অধিক শ্ৰমিক আছিল পিকআপ ভানখনত। আঘাতপ্ৰাপ্ত 10জন শ্ৰমিকৰ অৱস্থা সংকটজনক। মধ্যপ্ৰদেশৰ ধাৰ জিলাত সংঘটিত হৈছে এই দুৰ্ঘটনা। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, 4 মে'ৰ ভোট গণনাক লৈ কঠোৰ নিৰ্দেশনা। হাইটেক কাৰ্ড অবিহনে সোমাব নোৱাৰিব গণনা কক্ষত। 4 মে'ৰ ভোট গণনাক লৈ কঠোৰ নিৰ্দেশনা। হাইটেক কাৰ্ডৰ অবিহনে সোমাব নোৱাৰিব গণনা কক্ষত। গণনা কেন্দ্ৰত এতিয়াৰ পৰা QR কোডৰ কাৰা নিৰাপত্তা। অসম সহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ গণনাত ব্যৱহাৰ কৰা হ'ব নতুন হাইটেক কাৰ্ড। অনাধিকাৰ প্ৰৱেশ ৰোধ কৰিবলৈ নিৰ্বাচনী আয়োগৰ ডিজিটেল মাষ্টাৰ ষ্ট্ৰোক। 4 মে'ৰ পৰা কাৰ্যকৰী হ'ব QR কোড ভিত্তিক 4 মে'ৰ পৰা কাৰ্যকৰী কৰা হ'ব QR কোড ভিত্তিক ফটো পৰিচয় পত্ৰ। 3টা স্তৰত হ'ব নিৰাপত্তা পৰীক্ষা। QR কোড স্কেন নকৰিলে নোৱাৰিব সোমাব গণনা কক্ষত। প্ৰাৰ্থীৰ পৰা গণনা কৰ্মীলৈকে সকলোৰে বাবে বাধ্যতামূলক হ'ব এই নতুন ID কাৰ্ড। অধিক স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে নিৰ্বাচন আয়োগৰ এই ঐতিহাসিক পদক্ষেপ।